গুড ইভিনিং। আকৌ আমি আজি লাইভ আহিলোঁ। কালি আমি নাহিলোঁ, কিবা কাৰণত নাহিলোঁ। আজি আকৌ আহিলোঁ। আমাৰ সেই ৰীতামণিয়ে আজি নুনী চাদৰ দেখাম। এইখন হৈছে নুনী ৰঙাপাৰী। দীঘল আহল বহল আছে চাদৰখন। যদি আপোনালোকে ভাল লাগে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব পাৰিব, নাম্বাৰ দিয়া আছে। দীঘল আহল বহল আছে, খুব কোমল চাদৰখন, গাড়ী দিয়া নুনী চাদৰ। তাৰপিছত ইয়াৰ দামটো হৈছে 1400 টকা। এইখন হৈছে গেৰৰ নুনী চাদৰ, মাজত বিচনী ঘাইপুলটো দিয়া আছে আৰু কলা আৰু ৰঙা সূতা দি ফুল দি মাজে মাজে এনেকৈ বুটা দিয়া আছে। খুব ধুনীয়া, খুবেই মৰম লগা চাদৰখন। দীঘল একদম যথেষ্ট আহল বহল আছে। এইখনো আপোনালোকে ল'ব পাৰিব 1400 টকা। এইখন হৈছে পাৰ্পল কালাৰৰ, পাৰীটো পাৰ্পল কালাৰত আছে, মাজে মাজে কলা ৰঙা দি আৰু পাৰ্পল এনেকৈ সৰু সৰুকৈ বুটা দিয়া আছে। চাদৰবিলাক যথেষ্ট দীঘল আছে আৰু বহল আছে, পিন্ধি খুব আৰাম পাব, কোমল। মাজে মাজে সৰু সৰু বুটা আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। ইয়াৰ প্ৰাইচো হৈছে 1400 টকা। এইখনো হৈছে নুনী চাদৰে হয়, ৰঙা, অকল ৰঙা দি বুটা কৰা আছে। মুগা মেখেলা, চব ছিংগুল মেখেলাৰ লগতো পিন্ধি ভাল লাগিব। যদি আপোনালোকে ভাল লাগে, পচন্দ লাগে, হোৱাটছএপ কৰিব স্ক্ৰীনশ্বট মাৰি। ইয়াৰ দামো হ'ব 1400 টকা। আমাৰ দোকানখনলৈ আহিব পাৰিব, মৰিয়নি MESৰ ৰাস্তাৰ কাষতে বনিতা একো বৰ্ডলৈ দোকান ষ্ট'ৰ বুলি আছে। এইখন হৈছে অৰেঞ্জ পাৰী, খুবেই ধুনীয়া, বিচনী ঘাইপুলটো দিয়া আছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ, ইমান ধুনীয়াকৈ খুব মিহিকৈ শিপিনীয়ে বৈ দিয়া আছে। চব খুবেই ধুনীয়া, মাজে মাজেও এনেকৈ বুটা দিয়া আছে। যদি আপোনালোকে ভাল লাগে হোৱাটছএপ কৰিব, স্ক্ৰীনশ্বট মাৰিব। ইয়াৰ মূল্যও হ'ব মাত্ৰ 1400 টকা। মাত্ৰ 1400। এইখন হৈছে গ্ৰীণৰ, লাইট গ্ৰীণ, খুবেই ধুনীয়া, মৰম, অকল গ্ৰীণত দিয়া আছে। চব ইমান মিহি, চব ইমান মিহিকৈ বৈ দিয়া আছে, খুবেই কোমল। চব ছিংগুল মেখেলাও, মুগা মেখেলা, টচৰ চবৰ লগতে পিন্ধি ভাল লাগিব। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে। ইয়াৰ মূল্য হ'ব মাত্ৰ 1400 টকা। এইখনো হৈছে ব্লু, পাৰীটো ব্লু, বিচনী ঘাইপুলটোকে কৰা আছে, ব্লু কালাৰ দিয়ে কৰা আছে। মাজে মাজে ৰঙা আৰু ব্লু দিয়ে বুটাবিলাক দিয়া আছে, সৰু সৰুকৈ। খুব মৰম লগা চাদৰখন, গৰ্জেছ লাগে পিন্ধিলে, খুবেই ধুনীয়া, চব খুবেই মিহি। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। ইয়াৰ মূল্য হ'ব মাত্ৰ 1400 টকা। এইখনো হৈছে নুনী চাদৰে হয়, চকলেট পাৰী হয়।
এইখন হৈছে নুনি চাদৰে হয়। ইয়াত বিচনী ঘাই ফুলটো কৰা আছে, অৰেঞ্জ আৰু চকলেট দি কৰা আছে, আৰু ৰেড ফুল আৰু ব্লেক দি এনেকৈ মাজে মাজে বুটা আৰু গ্ৰীণ দিও কৰা আছে। খুবেই ধুনীয়া, খুব মিহিকৈ শিপিনীয়ে বৈ দিয়া আছে। যদি শালত বোৱা, মাটিৰ শালত বোৱা, যদি আপোনালোকে ভাল লাগে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। ইয়াৰ মূল্য হ'ব মাত্ৰ 1400 টকা। ঘৰলৈও আহিব পাৰিব আপোনালোকে মৰিয়নি MESত। এইখন হৈছে গেৰ নুনি চাদৰ, খুবেই ধুনীয়া, একদম কোমল, খুব কোমল চাদৰখন। গৰমতো পিন্ধিব পাৰিব, নামঘৰ চামঘৰ পিন্ধি যাব পাৰিব, খুবেই কোমল। মাজে মাজে এনেকৈ সৰু সৰুকৈ বুটা দিয়া আছে, আৰু ইয়াৰ সেই আগটো হৈছে চাদৰৰ আগটো এনেকুৱা। ইয়াৰ মূল্য হৈছে মাত্ৰ 1400 টকা। এইখনো হৈছে অৰেঞ্জ পাৰীয়ে হয়। এখন অৰেঞ্জ পাৰী ব্লেক আৰু ৰঙা এনেকৈ মাজে মাজে বুটা দিয়া আছে। চাদৰখন খুবেই আহল বহল, খুব মৰম লগা। ওচৰৰ পৰা দেখুৱাই দিছোঁ ফুলবিলাক। বিচনী ঘাই ফুলটো সৰু সৰুকৈ এনেকৈ মাজে মাজে বুটা দিয়া আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট মাৰিব আপোনালোকে। আজি অকণ নুনি চাদৰ দেখুৱাইছোঁ। ইয়াৰ মূল্য হ'ব মাত্ৰ 1400 টকা। এইখনো হৈছে গেৰ নুনি চাদৰে হয়। মাজত গেৰটো থাকিব, আৰু সৰু সৰুকৈ এনেকৈ মাজে মাজে বুটা এনেকৈ দিয়া আছে। চাদৰ আগটো এনেকুৱা, বিচনী ঘাই ফুলটো খুবেই ধুনীয়া, আহল বহল, যথেষ্ট আহল বহল আছে, দীঘল আছে। ইয়াৰ মূল্য হ'ব মাত্ৰ 1400 টকা। আমাৰ পেজটো যদি ভাল পায় শ্বেয়াৰ এণ্ড লাইক কমেণ্ট কৰি দিব। এইখনো হৈছে নুনি চাদৰ। ইয়াৰ চাদৰখন খুবেই ধুনীয়া। ইয়াৰ ফুলটো অকণমান বেলেগ, গামোচা ফুলৰ নিচিনা। চাদৰ মাজে মাজে এনেকৈ বুটা দিয়া আছে। ঘাইটো দেখুৱাই দিওঁ। গামোচা ফুলৰ নিচিনা, খুবেই ধুনীয়া। চব টচৰ মেখেলা হওক, যিকোনো ছিংগুল মেখেলাৰ লগতো পিন্ধি আপোনালোকে পিন্ধিব পাৰিব। খুবেই ধুনীয়া। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। কণ্টেক্ট নাম্বাৰ দিয়া আছে। ইয়াৰ মূল্য হ'ব মাত্ৰ 1400 টকা। এইখনো হৈছে গেৰ, সৰু সৰুকৈ এনেকৈ মাল্টি কালাৰৰ এনেকৈ বুটা দিয়া আছে। খুবেই ধুনীয়া, অৰেঞ্জৰো দিয়া আছে, অৰেঞ্জ আৰু চকলেট। খুবেই ধুনীয়া, খুব মৰম লগা চাদৰখন, খুবেই কোমল, আৰু ধুলেও বেয়া নহয় এইখন চাদৰ। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব আৰু কণ্টেক্ট কৰিব পাৰিব। ইয়াৰ মূল্য হ'ব মাত্ৰ 1400 টকা। এইখনো হৈছে অৰেঞ্জৰে হয়, চকলেটৰে হয়। মাজে মাজে গোটেই চাদৰখনবিলাকতে বুটা আছে এনেকৈ, গ্ৰীণ, ৰেড আৰু চকলেটৰ এনেকৈ বুটা আছে। আৰু চাদৰটো বিচনী ফুলটো দিয়া আছে, ঘাই ফুলটো। ইয়াৰ মূল্যও হ'ব মাত্ৰ 1400 টকা। মাত্ৰ 1400 টকা। এইখনো হৈছে গেৰ, ব্লু আৰু পাৰ্পল আৰু অৰেঞ্জত কৰা আছে, আৰু মাজে মাজে এনেকৈ সৰু সৰুকৈ বুটাবিলাক দিয়া আছে। খুবেই ধুনীয়া চাদৰখন, মৰম লগা চাদৰখন।
খুবেই ধুনীয়া। যদি ভাল লাগে আপোনালোকে হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট মাৰি। ইয়াৰ মূল্যও হ'ব মাত্ৰ 1400 টকা। প্লিজ আমাৰ পেজটো যদি ভাল পায় লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিব। খুবেই ধুনীয়া চাদৰখন। এইখনো হৈছে নুনি চাদৰে হয়। পাৰ্পল কালাৰৰ পাৰি আৰু মাজে মাজে বুটাবিলাক ব্লেক আৰু পাৰ্পল কালাৰ দিয়ে দিয়া আছে আৰু চাদৰখন ঘাই ফুলটো দিয়া আছে পাৰ্পল আৰু ব্লেক দিয়ে। খুব ধুনীয়া। ওচৰৰ পৰা দেখুৱাই দিছোঁ। ইয়াৰ মূল্যও হ'ব মাত্ৰ 1400 টকা। এইখনো হৈছে নুনি চাদৰে হয়। অৰেঞ্জ আৰু চকলেটৰে হয়। মাজে মাজে বুটা গোটেই চাদৰবিলাকতে থাকিব। গোটেই চাদৰবিলাকতে এনেকৈ মাজে মাজে বুটা আছে আৰু চাদৰৰ আগটোৰ ঘাই ফুলটো দিয়া আছে। বিচনী ফুলে প্ৰায়ভাগ বিচনী ফুলে হয়। আজিকালি খুব বিচনী ফুলটো চলিছে। খুবেই ধুনীয়া লাগিছে চাদৰখন। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। ইয়াৰ মূল্যও হ'ব মাত্ৰ 1400 টকা। এইখনো হৈছে গেৰৰে হয়। অকল ৰেড দি কৰা আছে। খুবেই দীঘল চাদৰখন বহল আছে। মাজতো বিচনী ঘাই ফুলটো দিয়া আছে। চাদৰ মাজে মাজে বুটা দিয়া আছে আৰু এফালেও বিচনী ফুলৰ ঘাই দিয়া আছে। খুব ধুনীয়া, ইমান গৰ্জেছ লাগে। চব মেখেলাৰ লগতে পিন্ধিব পাৰিব। ইয়াৰ মূল্যও হ'ব মাত্ৰ 1400 টকা। যদি আপোনালোকে ভাল লাগে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু লগতে কেইখনমান ৰিহাও দেখুৱাম। এতিয়া ভাদ মাহ আহিছে যদি শালত বোৱা ৰিহা, পকোৱা সূতাৰ ৰিহা, এইচব ৰিহা চকলেট পাৰি আৰু ৰঙা দি ফুল কেচ বচা এনেকৈ ফুল দিয়া বচা আছে। ইয়াৰ মূল্য হ'ব মাত্ৰ 750। যদি আপোনালোকে ভাল লাগে হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট মাৰি। একে দুখনমান দেখালে। এইখনো হৈছে ৰিহাই হয়, পকোৱা সূতাৰ ৰিহা। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। ইয়াৰ মূল্যও হ'ব মাত্ৰ 750। খুব ধুনীয়া মিহি। একদম ওচৰৰ পৰা দেখুৱাইছোঁ, পকোৱা সূতাৰ হয়। এতিয়া আকৌ ধুলাই পাতৰ দেখাম। এইযোৰ হৈছে মেখেলাখন ধুলাই পাতৰ কিবা এটা শ্বাইনিং এটা থাকে। খুবেই ধুনীয়া। আজিকালি খুব ধুলাই পাত চলিছে। ইয়াৰ ব্লাউজ পিচ নাই। মেখেলা আৰু চব ব্লাউজৰ লগতে পিন্ধিব পাৰিব। য়েল্ল', অৰেঞ্জ, ব্লেক। এইখন হৈছে ধুলাই পাতৰ চাদৰখন। ধুলাই পাতৰ শ্বাইনিং এটা থাকে, খুব জিলিকনি এটা থাকে। খুবেই ধুনীয়া, খুব ধুনীয়া। ওচৰৰ পৰা দেখুৱাই দিছোঁ। শ্বাইনিং এটা থাকে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। ইয়াৰ মূল্য হ'ব মাত্ৰ 1500 টকা। এইখন হৈছে গ্ৰীণৰ, ধুলাই পাতৰে হয়। খুব ধুনীয়াকৈ সৰু সৰুকৈ এনেকৈ বুটা দিয়া আছে। কেচ বচা আছে। গ্ৰীণত আছে, পাৰ্পল গ্ৰীণ, য়েল্ল' আৰু পিংক দি মাজে মাজে কেচ বচা আছে। ফুলটো কেচ বচা এনেকৈ দিয়া আছে। খুবেই ধুনীয়া, শ্বাইনিং এটা থাকে। চবেই জানে ধুলাই পাতৰ পিন্ধিলে কেনেকুৱা ভাল লাগে, পিন্ধিলে গৰ্জেছ লাগে। মেখেলাখন বহুত ওপৰলৈকে এনেকৈ ফুল দিয়া আছে।
ইয়াৰ মূল্যও হ'ব মাত্ৰ 1500 টকা। আমাৰ পেজটো যদি ভাল পায় লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিব। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এইখন হৈছে চিম্পুলত ধুলাই পাটৰ যোৰা, মাজে মাজে কেছ দিয়া নাই, ফুল দিয়া নাই, অকল এনেকৈ চিম্পুল আগ দিয়া আছে, চিম্পুলকৈ মাজত বোকা, খুবেই ধুনীয়া। নামঘৰ চামঘৰ পিন্ধি যাব, নামঘৰ বুলিয়ে নহয়, কিবা সকাম চকাম পাতিলেও পিন্ধিব পাৰিব, খুবেই ধুনীয়া। চব যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। ইয়াৰ মূল্য হ'ব মাত্ৰ 1500 টকা। এইযোৰ হৈছে ধুলাই পাটৰে অকল উকা, চিম্পুল ৰেডেদি কৰা আছে, ৰেড আৰু ব্লেক আৰু য়েল্লো, অৰেঞ্জ, গ্ৰীণ দি কৰা আছে, খুবেই ধুনীয়া, খুব ধুনীয়া লাগিছে, চাইনিং এটা থাকে। ইয়াৰ মূল্যও হ'ব মাত্ৰ 1500 টকা। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব, আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু সেই কেঁচা পাত সেইযোৰ হৈছে কেঁচাপাত কটনৰ, গাড়ী দিয়া কেঁচাপাত কটন, বাম কেঁচাপাত আজিকালি ওলাইছে। সেইযোৰ হৈছে খুবেই ধুনীয়া, ব্লেক ৰেড দি এনেকৈ কৰা আছে আৰু অৰেঞ্জ দি, খুব ধুনীয়া। সেইবিলাক হৈছে ছাইড পটি, চাদৰৰ লগতে পটিটো আছে, খুবেই ধুনীয়া। মেখেলাখন হৈছে মেখেলাৰ লগত ব্লাউজৰ পিচটো আছে নেকি। এইখন হৈছে মেখেলাখন, মেখেলাৰ লগতে ব্লাউজৰ পিচটো আছে, খুব ধুনীয়া। অৰেঞ্জ আৰু ব্লেক ৰেড দিও ফুল এনেকৈ মাজে মাজে এনেকৈ ফুল দিয়া আছে, গছ বুটা হয়, সৰু সৰু গছ বুটা দিয়া আছে, খুবেই ধুনীয়া। ইয়াৰ মূল্য হ'ব মাত্ৰ 1600 টকা। যদি ভাল লাগে স্ক্ৰীনশ্বট মাৰিব আপোনালোকে। এইযোৰ হৈছে পিংক কালাৰৰ কেঁচাপাত কটনৰ, বাম কেঁচাপাত কটন, ৰাণী পিংকত, খুবেই ধুনীয়া। চব তামাগুনা আৰু ৰাণী পিংকেদি কৰা আছে, আৰু ছাইড পটিটো চব তামাগুনা দি এনেকৈ কৰা আছে, ইমান ধুনীয়া গৰ্জিয়াছ লাগিছে। মাজে মাজে এনেকৈ বুটা দিয়া আছে, গছ বুটা দিয়া আছে। এইখন হৈছে মেখেলাখন। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব, ব্লাউজৰ পিছে। ইয়াৰ মূল্য হ'ব মাত্ৰ 1600 টকা। আৰু ৰিহাও পাব আপোনালোকে, ৰিহা আজি এইখন হৈছে নাচনী ৰিহা, এইখন হৈছে নাচনী ৰিহা, এইখন হৈছে নাচনী ৰিহা, চব খুব ধুনীয়া। এইখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 1650 টকা। ইয়াৰ মূল্য হ'ব মাত্ৰ 1650। যদি আপোনালোকে ভাল লাগে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। এইখন হৈছে টচৰ, পিয়'ৰ টচৰ হয়, ৰেড দি প্ৰতিটো ৰেডত আছে, আৰু গ্ৰীণ, য়েল্লো আৰু অৰেঞ্জ, হোৱাইট দি এনেকৈ কেচ বচা আছে, খুবেই ধুনীয়া। পিয়'ৰ টচৰ, আহল বহল, যথেষ্ট আহল বহল আছে। যদি আপোনালোকে ভাল লাগে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব, কণ্টেক্ট কৰিব। ইয়াৰ মূল্য হ'ব মাত্ৰ 2400 টকা।
আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। কাইলৈ আকৌ একেটা টাইমতে লগ পাম।